হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি মই আমাৰ বিদ্যালয়ৰ ষ্টাফৰ সৈতে গৈছিলোঁ পানীমূৰলৈ বুলি বনভোজ খাবলৈ। এইটো আকৌ মোৰ 24 চনৰ 2 নম্বৰ পিকনিকটো দেই। তাত যে ইমান ভাল লাগিছিলে, এই পানীখিনি দেখিছেনে, ইমান যে ধুনীয়া, দেখি মনটো কিবা ভাল লাগি গ'ল। সেয়েহে এটা ভিডিঅ' কৰি আনিলোঁ। ওপৰৰ পৰা দেখিবলৈ যে ইমান ভাল লাগিছিল। আজি দেখিছে নাও গৈ আছে, সেয়া আকৌ মোৰ ষ্টাফৰ মানুহখিনি। মই পিছে গৈছিলোঁ, কিন্তু উঠিবলৈ সাহসে গোটাব নোৱাৰিলোঁ। তাৰপিছত ফুৰি কৰি আমি চাহ খালোঁ, ভাবিলোঁ কিছু ফটো উঠি লওঁ। সেয়েহে ফটো উঠিলোঁ। শেষত গোটেইখিনি ঘূৰি ঘূৰি মোৰ লগৰ বান্ধৱীসকলৰ সৈতে ফুৰি কৰি আহিলোঁ। ইমান যে মানুহ, দেখিয়েই ভাল লাগি গ'ল জানেনে। আটাইতকৈ যে তাত ভাল লগা বস্তুটো হৈছে পৰিৱেশটো। ইমান সুন্দৰ এটা পৰিৱেশ, থাকিলে যে আহিবলৈ মন নাযায়। তাৰপিছত ভাবিলোঁ আমিও অকণ যুদ্ধই কৰি দিওঁ, যিহেতু যুদ্ধত সকলোৱে এইকেইদিন ভিডিঅ' কৰি দিয়ে আছে। সেয়েহে আমি পাচলি কটাৰ পৰা উঠি যুদ্ধ কৰিবলৈ লাগিলোঁ। বিশেষকৈ মই ভালকৈ নাচিব নাজানো, তথাপিও অকণমান আমি ট্ৰাই কৰিলোঁ। নাচি নাচি আকৌ কটাৰীয়ে মোৰ হাতো কাটি দিলে। হাত ওলাই একেবাৰে তেজেই ওলাই গ'ল। তথাপিও কিন্তু নাচিবলৈ এৰা নাই দেই। চাওকচোন আমি কেনেদৰে ফূৰ্তি কৰিলোঁ। আপোনালোকে বাৰু চাই কেনেকুৱা পাইছে? আৰু এটা কথা, যে বহি আছে সেৱা আমাৰ প্ৰিন্সিপাল ছাৰৰ ককায়েক। আমি সকলোৱে নাচি কৰি ফূৰ্তি কৰিলোঁ। এইটো আকৌ আমাৰ যোৱা ভিডিঅ' দিবলৈহে ৰৈ গৈছিলে। সেয়ে ভাবিলোঁ মাজতে অকণ সোমোৱাই দিওঁ। যিহে গান লাগিলে, আমি আকৌ গানটো নাজানোৱেই, সেইকাৰণে যি আহিছে হাতত তাকে দি নাচি আছোঁ। এইকেইজন মোৰ ভাইটি, তেওঁলোকে ইমান ধুনীয়াকৈ নাচিছে দেখিছেনে। সিহঁতে বোলে এনেকুৱা গান বাজিলে ৰ'বই নোৱাৰে। এয়া মানুহ চাওক, বহু মানুহ আছিলে, বহু দূৰ দূৰণিৰ পৰা মানুহ আহিছিলে। এইজনী আকৌ মোৰ আটাইতকৈ মৰমৰ এজনী বান্ধৱী। লগতে আমি ফূৰ্তি কৰা, আমি খোৱা বহুতো দৃশ্য আপোনালোকলৈ দিছোঁ। আপোনালোকৰ ভাল লাগিলে জনাব। এইখিনি আমাৰ লেডি পাৰ্টিটো দেই। আৰু এইকেইজন হৈছে মোৰ আটাইতকৈ মৰমৰ ভাইটি, আমাৰ বিদ্যালয়ৰ সকলোৰে মৰমৰ সিহঁত। এয়া আমি আটাই পিছত একেলগে মিলি সকলোৱে যেতিয়া খাইছিলোঁ, তাৰে কিছু ভিডিঅ' ৰাখি থৈছিলোঁ। ইয়াত আকৌ মই নাই, মই ভিডিঅ' কৰি কৰি থোৱাহে গ'ল। মোক কিন্তু উঠোৱা মানুহ কোনো নহ'লে। এয়া আমি অহা সময়ত কিছু ফটো উঠিছিলোঁ। কেনেকুৱা লাগিছে ভিডিঅ'টো চাই আপোনালোকে সকলোৱে জনাব দেই। যদিহে ভাল পাইছে সকলোৱে চাই লাইক, শ্বেয়াৰ আৰু কমেণ্ট দিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদিহে মোৰ ভিডিঅ'টো আপোনালোকে এতিয়াও শেষলৈকে চাই আছে, সেইসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু মৰম যাচিলোঁ। আগলৈ মোৰ ভিডিঅ'টো এনেদৰে চাই আপোনালোকে আশীৰ্বাদ দি যাব আৰু মোক আগবঢ়াই যাব। শেষত সকলোলৈকে ধন্যবাদ জনাই মোৰ এটা ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। ভাল লাগিলে জনাব। আজিলৈ আহিছোঁ দেই।